তেখেতে লিড লৈ আছে কোকৰাঝাৰত। কোকৰাঝাৰ জয়ন্ত বসুমতাৰী লিড লোৱাটো অৱধাৰিতভাৱে এই এছেছমেণ্টটো আগৰ পৰাই আহি আছে আৰু সেইলৈকে তেওঁ লিড ল'ব। এনেকুৱা নহয় যে মাজত কোনোবা লিড ল'ব আকৌ জয়ন্ত বসুমতাৰী তল পৰি যাব আৰু পিছত জয়ন্ত বসুমতাৰী উঠি যাব, এনেকুৱা কোনো সম্ভাৱনাও নাই। যিমান ৰাউণ্ড বাঢ়ি গৈ যাব, এতিয়া মানে ছেকেণ্ড ৰাউণ্ড কমপ্লিট হ'ল, থাৰ্ড ৰাউণ্ডত সোমাই গ'ল, তো যিমান ৰাউণ্ড বাঢ়ি যাব সিমানেই জয়ন্ত বসুমতাৰীৰ ডিফাৰেঞ্চটো বাঢ়ি যাব আৰু লিড লোৱা সংখ্যাও বাঢ়ি যাব। কিন্তু মই মানে এটা শুভেচ্ছা দিছোঁ অপজিশ্যনৰ যিবিলাক কেণ্ডিডেট হয়, খাম্পা বৰগোহাঁই আৰু আমাৰ এই গৰ্জন মছাৰী, যিমান আশা আমি কৰিছিলোঁ তাতকৈ বহুত বেছি তেওঁলোকে ভোট পাই আছে এতিয়ালৈকে আৰু ভাল ফাইট দিছে। তেওঁলোকৰ কাৰণে মই ধন্যবাদ দিছোঁ। হাৰাটো হাৰিব, কিন্তু ভাল ফাইট দিছে তেওঁলোকে। এইবাৰ কিন্তু কেন্দ্ৰীয়ত কংগ্ৰেছ দলে খুব ভাল এটা চিহ্ন তেওঁলোকক নাই, এইমাত্ৰ মই কৈ আছোঁ যে ছেকেণ্ড ৰাউণ্ড গ'ল, পষ্টেল বেলট, এইবিলাক মোৰো ব্যক্তিগত এটা অনুভৱ আছে, এটা এক্সপিৰিয়েঞ্চ আছে। 2009 চনত যেতিয়া পষ্টেল বেলট কাউণ্ট হৈছিলে, মই জিকি গৈছিলোঁ। ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ডলৈকে মই জিকি গৈছিলোঁ। ফ'ৰ্থ ৰাউণ্ডৰ পৰা মই ডাউনত গুচি গ'ল। এই দুপৰীয়ালৈকে যিটো হ'ব যে ফিফ্থ ৰাউণ্ড, ছিক্স ৰাউণ্ডলৈকে যায়, তেতিয়া আচল ট্ৰেণ্ডটো আমি ধৰিবলৈ পাম। আমাৰ NDA যে গভমেণ্ট হ'ব আৰু কংগ্ৰেছে 200 বা 200 তলত থাকিব, ইয়াত কোনো সন্দেহ নাই। আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে ভাৰতত আকৌ নতুন চৰকাৰ গঠন কৰিব। আৰু সেইটো চবেই জানে, ভাৰতবাসীয়ে বিচাৰিছে। সেইকাৰণে শেষ মুহূৰ্তলৈকে চাব যে গোটেই মানে যিটো ৰিজাল্ট, টোটেল যিটো এটা ৰিজাল্ট, এই টোটেল ৰিজাল্টটো বহুত মানে প্ৰক্ৰিয়া হৈ যাব, ডিফাৰেণ্ট হৈ যাব এতিয়া যিটো দেখা দি আছে। তথাপিও মই ক'ম যে মানে ভোট শ্বেয়াৰ হিচাপে পাৰ্চেণ্টেজটো হয়তো বা অপজিশ্যনৰ ভোট শ্বেয়াৰ পাৰ্চেণ্টেজটো এইবাৰ অলপমান বাঢ়ি যাব পাৰে আগৰ তুলনাত। অসমৰ ক্ষেত্ৰত UDF দলটো খুব তললৈ নামি গ'লে হয়। UDF খুব মানে পাৰ্টিকুলাৰ এজেণ্ডা লৈ পেলাই জন্ম হৈছিলে, পাৰ্টিকুলাৰ এটা জনগোষ্ঠীৰ ৰক্ষণাবেক্ষণৰ কথা লৈ পেলাই। এতিয়া সেই পৰিস্থিতিও নাই, এটা পৰিস্থিতি আছিল UDF জন্ম হোৱাৰ সময়ত। সেইকাৰণে আজি সেই জনগোষ্ঠীৰ তৰবৰ পৰাও বিভিন্ন দললৈ গুচি যোৱাটো দেখিবলৈ পাইছোঁ। UDF একমাত্ৰ বিকল্প বুলি তেওঁলোকে ভবা নাই। সংখ্যালঘু ৰাইজ আৰু সংখ্যালঘুৰ বাহিৰে অন্য জনগোষ্ঠীৰ মাজতো UDFৰ প্ৰভাৱ বিস্তাৰ কৰিবই পৰা নাই। সেইকাৰণে প্ৰাসংগিকতা থাকিব নে নাই, এইটো ডাঙৰ এটা প্ৰশ্নৰ চিন।